নমস্কাৰ সোণালী ব্লগ ওৱানলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, কুশলে আছে আৰু নিজৰ নিজৰ কামত ব্যস্ত আছে। আজি একেবাৰে সহজ এটা পিঠাগুড়িৰে বনোৱা লাড়ু ৰেচিপি লৈ আহিছোঁ। নতুনকৈ লাড়ু বনাবলৈ শিকোৱাবিলাকেও এই লাড়ুবিধ বনাব পাৰিব। তেনেহ'লে আহক ৰেচিপিটো আৰম্ভ কৰিছোঁ। এয়া সুন্দৰ হৈছিল বগা নাৰিকলৰ লাড়ু লৈ দেখিবলৈ। তো এই লাড়ু ৰেচিপিটো কেনেকৈ বনালোঁ তাকে দেখুৱাওঁ। যদি ভাল পালে ভিডিঅ'টো শেষলৈ চাব। লাড়ু বনাবলৈ প্ৰথমে চাউলৰ গুড়িখিনি একেবাৰে মিহি কৰি লৈছোঁ আৰু এইখিনি একেবাৰে ৰঙচুৱাকৈ ভাজি ল'ম। চেনি লৈছোঁ, এই চেনিখিনি মেল চেনিখিনি মেল হৈ গ'ল, গোটেইখিনি গুড়ি হৈছে। অকণমান আছে এইখিনি গুড়াব। এইটো একেবাৰে সহজ প্ৰচেছ হয় এইটো। তেনেকৈ এতিয়া কাপটোত ঢালি লৈ মই অলপমানকৈ দি সানি ল'ম ইয়াত। পানী গৰম হ'বলৈ দিছোঁ। পানীখিনি গোটেই ইউজ নকৰোঁ, মই 2 কাপমান ইউজ কৰিম। চেনিত দিম গৰম। লগতে মই এচিডত নিমখ দিম। যিমান পৰিমাণৰ লাগে গমেই পাই যাব। আৰু মই ধুনীয়াকৈ সানি ল'ম এইখিনি। সানি ল'ম গোটেইখিনি। আৰু লাডু বনাব পৰা হৈছেনে নাই এনেকৈ মুঠা মাৰি চাব, তেতিয়াই গম পাব। চাউলৰ লাডু এনেকুৱা সৰু সৰুবিলাক লাম্পছ যিবিলাক হয় ভাজি থাকোঁতে, সেইবিলাক গুড়া কৰি দিলে বেছি ভাল হয়, মিহি হয়। সেয়ে অকণমান পানী দি দিলোঁ। ইয়াত ধুনীয়া হৈছে। এনেকৈ লাড়ু বনাই যাম মই এতিয়া। হাতত লাগিছে, হাতত লগাখিনি বাৰু সেইটো তেল অকণমান ল'লে হৈ যাব। আৰু যদি আপুনি পানী কম হোৱা যেন ভাবে তেতিয়াহ'লে এটা কাম কৰিব পাৰে, এই চেনিৰ পানী তাত হাতখন ডুবাই এনেকৈ লাড়ু আৰামত বনি যাব পাৰে। মই লাড়ু ইয়াতে এটা কোণাত থৈ দিম। পানী খালে ইয়াতে এতিয়া কোনো প্ৰব্লেম নাই, ধুনীয়াকৈ পানী মোৰ ইয়াতে পানী খাইছে 1.5 কাপ হ'ল। 1.5 কাপ লাগিছে মোৰ পানী। আৰু এতিয়া বাৰু লাডুটো ঢিলা হৈ থাকিব। পিছত টান হৈ যাব। 2 ঘণ্টা 3 ঘণ্টাৰ পিছতে টান হৈ যায় লাডু। কোনো প্ৰব্লেম নাই আৰু একেবাৰে ধুনীয়া হয়, মানে খাবলৈ সোৱাদ লগা হয়। আৰু ইয়াত নাৰিকল দিছোঁ, গাখীৰ দিলেতো ক'বই নালাগে, বিৰাটেই টেষ্টি হয়। নিশ্চয় এবাৰ ট্ৰাই কৰিব। আৰু ইমানেই উজু ৰেচিপি, মানে বিৰাটেই সহজ। 5 মিনিটত গোটেইখিনি কাম কমপ্লিট হৈ যাব আপোনাৰ লৰালৰি কৰাৰ কোনো কথা নাহে। আৰু মোৰ চাউলৰ পিঠাগুড়িৰে বনোৱা লাডু তৈয়াৰ হৈ গ'ল। ইয়াক ধুনীয়া বগা বগা দেখা হৈছে নহয় জানো? তো এই ৰেচিপিটো খুবেই সোৱাদ লগা হয়। যদি ভাল লাগে এবাৰ ট্ৰাই কৰি চাব নিশ্চয়। আজি ভিডিঅ'টো ইমানেই আছিল। পিছৰ ব্লগত লগ পাম, তেতিয়ালৈ বাই।